এই কল্যাণ শিখৰ মুহূৰ্ততেই শ্মশানতে হ'ব পৰিণত। শ্মশান কপাই নাচিব লাগিব আজি পগলা শংকৰে, নাচিব লাগিব আজি পগলা শংকৰে, নাচিব লাগিব আজি পগলা শংকৰে। কিন্তু খুটি ই যে অতি ভয়ংকৰ হ'ব, খুটি ই যে অতি ভয়ংকৰ হ'ব, ই যে অতি ভয়ংকৰ হ'ব। সেই হেতু মোৰ কল্যাণী গোসানী কিবা দৰে নিকিন শিৱৰ বাবে জাপ দিবা তুমি নগণ্য যজ্ঞত। শুনা কতি, যাগ যজ্ঞ অৰ্চনা বন্দনা মোক একোৱেই নালাগে, লাগে মাথো অন্তৰৰ নিৰ্মল ভক্তি। শুনা কতি এটি বাণী তোমাৰ প্ৰতি, পাপ তাপ মান অপমান এই সকলোবোৰ দূৰ হয় এটি পলকতে। শুদ্ধ মনে শুদ্ধ চিত্তে যদি ভজ নাৰায়ণক অন্তৰৰ ভৈপদত, পাপ তাপ মান অপমান সকলোবোৰ দূৰ হয় এটি পলকতে। আপোনাক জনাইছো প্ৰণাম। আঁতৰাই দিয়া তুমি মায়াৰ কোলে সামান্য গিপস্তি নোহোৱা কদাপি এই বিশ্ব ব্ৰহ্মাণ্ডৰ তুমি এই অধিকাৰী। নিত্যায় শুদ্ধায় দিগম্বরায় বিশ্ব ব্রহ্মাণ্ডৰ মই অধিকাৰী, এই বিশ্ব ব্ৰহ্মাণ্ডৰ মই অধিকাৰী। ত্রিলোচন ধন্য সতী, ত্রিলোত্তম সতীৰ সতীত্ব কোনে বুঢ়াই হিৰাজ জ্ঞান চক্ষম মায়াৰ পাশত আবদ্ধ হৈ মহান্ন শংকৰে পাৰে পাৰে তোমাক কৰিছিল পাৰ। অতিৰ বিৰহত আৰু মই নহওঁ কাতৰ, অতিৰ বিৰহত আৰু মই নহওঁ কাতৰ। ত্রিশূল ত্রিলোত্তম ৰুদ্ৰৰূপ ধৰিবৰ সময় হ'ল, 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 ৰুদ্ৰৰূপ ধৰিবৰ সময় হ'ল। মন্দি ভিংগি নন্দী প্রভু কিবা আদেশ কৰিম পাৰো। সুধি যাব পিতৃগৃহে প্রভু তোমালোকো যাব লাগে।